নমস্কাৰ সকলোকে আজি আমাৰ 6 নম্বৰ দিন আজি আমি ভ্যাকচিন কৰাব লাগিব পোৱালিখিনি যেহেতু এদিন ইনকুবেটৰত থাকিয়ে গৈছিল পোৱালিখিনি আৰু আমাৰ তাত ইয়াত 6 দিন থাকিল আজিলৈ গতিকে 7 দিন হৈ গ'ল আমি আজি 7 দিনত ৰাণীক্ষেত ভ্যাকচিনটো কৰাব লাগিব এতিয়া আমি ভ্যাকচিনটো আনিছো আপুনি ৰেফ্ৰিজাৰেটৰত থকা অৰ্থাৎ ফ্ৰিজত থকা ভ্যাকচিনহে আনিব ফ্ৰিজত ভালদৰে মেইনটেইন কৰা ভ্যাকচিনহে আনিব আপোনাক দুটা দিব এনেকুৱা ধৰণৰ এটাত থাকিব লিকুইড আকাৰত তাত 5 ml থাকিব আৰু এটাত টেবলেট আকাৰত গুৰি থাকিব আপুনি সিৰিঞ্জেৰে এটাৰ পৰা পানীখিনি উলিয়াই লৈ টেবলেট আকাৰৰ এই এটুত ভৰাই দিব তেতিয়া হলে আপোনাৰ মিক্স কৰি দিব তাৰ পিছত আপুনি ড্ৰপত লৈ এটা কৈ চকুত দি যাব আপুনি যিটো চকুত দিয়ে সেইটো চকু মনত ৰাখিব কোৱালিটিৰ তাৰ পিছৰ ভ্যাকচিনটো তেতিয়াহে তাৰ বিপৰীত চকুটোত আপুনি দিব পাৰিব আৰু ভ্যাকচিন কেনেদৰে কৰাব লাগে আপোনালোকক দেখাম চাই লওক আৰু আজি এটা বেয়া খবৰ আছে আমাৰ পোৱালি এটা যোৱাকালি ৰাতি মৰি গৈছে মানে আজি ৰাতিপুৱা চাউতেহে দেখা পাইছো কিয় মৰি গ'ল নাজানো কাৰণটো গতিকে এতিয়া আমাৰ পোৱালি হ'ল 48টা দুটা মৰি গ'ল এটা আগতে মৰিছে দুৰ্বল পোৱালিটো আৰু আজি এইটো পোৱালি মৰি গ'ল টোটাল 48টা হ'ল এতিয়া পোৱালি বাকি ঠিকই আছে গতিকে আপুনি আমাৰ লগত এনেদৰে থাকি যাওক আমি কৈ যাম কি হৈ গ'ল আৰু আপুনিও তাৰ পৰা শিকিব পাৰিব নতুনকৈ ফাৰ্ম খুলিব পাৰিব